আমাৰ তেজপুৰতে কিছুমান এনেকুৱা বস্তু আছে, এনেকুৱা জায়গা আছে, এনেকুৱা স্মৃতি আছে হয়তো আপুনি কেতিয়াও দেখা নাই। তেজপুৰৰ ভিতৰতে কিছুমান এনেকুৱা ঐতিহ্য লুকাই আছে, গোটেইখিনি দৃশ্য দেখুৱাম আৰু সম্পূৰ্ণকৈ ডিটেইলছত আপোনালোকক ক'ম। আসসালামু আলাইকুম, হাই হেল্ল' নমস্কাৰ। মোৰ আৰু এখন নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। তো আজি আপোনালোকক দেখুৱাম বামুণী হিলছ, য'ত আমাৰ জিলা তেজপুৰ চহৰৰ অন্তৰ্গত। আপোনালোকে কিছুমান নেদেখা বস্তু দেখিব পাৰিব। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মই এনেধৰণৰ নতুন নতুন ভিডিঅ' আপলোড যাতে আপোনালোকে পাই থাকে। তো গাইজ, আমি আহি তেজপুৰ পালোঁ আৰু তেজপুৰ দি যাম, কাৰণ আমাৰ তেজপুৰত বেলেগ কিবা এটা কাম আছিলে। তো আমি কামটো শেষ কৰিলোঁ আৰু আমি গৈ আছোঁ বামুণী পাহাৰলৈ। তো আপোনালোকে চাই থাকক আৰু আমি জল্দি জল্দি বামুণী পাহাৰলৈ যাওঁ আৰু তাতে আপোনালোকক লগ কৰিম। তো ফাইনেলি আমি আহি পালোঁ শোণিতপুৰ আৰক্ষী ছাউনী ৰিজাৰ্ভ, তেজপুৰৰ পুলিচ ৰিজাৰ্ভ। তো আৰু এইটো ৰাস্তাতে গৈ আৰু অকণমান আগত আছে। আপোনালোকে আৰু এটা ৰাস্তা দি আহিব পাৰিব, যোনটো আমাৰ মেণ্টেল হস্পিটেল আছে। মেণ্টেল হস্পিটেলৰ কাষেদি এটা ৰাস্তা আছে, সেইটো ৰাস্তা দি আহিলে আৰু বহুতো ওচৰত হয়। এই পালোঁ আছাম টুৰিষ্ট ৱেলকাম। তো এইটো ৰাস্তা দি আৰু অকণমান আগত যাব লাগিব। এইটো বামুণী গাঁও বুলি কয় আৰু বামুণী গাঁৱতে আছে বামুণী পাহাৰখন। এইটো গাঁও হয়, একদম গাঁও। তেজপুৰটো চহৰ হৈ গ'ল আৰু এইটো গাঁও। তো আমি গাঁৱৰ ভিতৰ ফালেদি গৈ আছোঁ আৰু মোৰ লগত আছে মোৰ লগৰীয়া দুজনে মিলি গৈ আছোঁ, কাৰণ মোৰো এতিয়া যিহেতু কনফিউজ লাগে আৰু এইবিলাক গাঁও দি আমি কেতিয়াও অহা নাছিলোঁ, আজি ফাৰ্ষ্ট টাইম আহি আছোঁ। তো আপোনালোকে চাই থাকক কিমান সুন্দৰ এখন গাঁও, বহুত ধুনীয়া লাগি আছে গাঁওখন। সঁচাকৈ এইবিলাক গাঁৱত আমি আগতে কেতিয়াও অহা নাছিলোঁ। আমাৰ তেজপুৰৰ ভিতৰতে ইমান ধুনীয়া ধুনীয়া গাঁও আছে, ইমান ধুনীয়া ধুনীয়া জেগা আছে, সেইবিলাকত আমি কেতিয়াও গৈয়ে পোৱা নাই। তো ভাবিছোঁ আমাৰ তেজপুৰৰ ভিতৰত যিমানবিলাক টুৰিষ্ট প্লেচ আছে সেইবিলাক চবকেইটাতে এটা এটাকৈ ভিজিট কৰিম। তো আপোনালোকে অকণমান ছাপোৰ্ট কৰিব, লগত থাকিব আৰু কোনটো জেগা আপোনালোকে দেখিব বিচাৰে সেইখন জেগাৰ কমেণ্ট কৰি জনাই দিব। আপোনালোক সম্পূৰ্ণ দৃশ্যখিনি সম্পূৰ্ণ ব্লগৰ জৰিয়তে, ভিডিঅ'ৰ জৰিয়তে আপোনালোকে দেখাব চেষ্টা কৰিম। আৰু চেষ্টা কৰিব গ'লে অকণমান কষ্ট কৰিব লাগিব, আৰু কষ্টৰ বিনিময়ত আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকৰ পৰা চাই আছে তেনেহ'লে ফ'ল' কৰি দিব, লাইক কৰি দিব, তেতিয়া মানে আৰু বেছি ভিডিঅ' বনাবলৈ মন যায়। তো আমি আহিছোঁ বামুণী গাঁৱত, আৰু বামুণী গাঁৱতে বামুণী পাহাৰৰ গোন্ধ অকণমান পাই আছোঁ। তো কোনফালে আছে। তো ফাইনেলি আমি আহি পালোঁ বামুণী পাহাৰ, আৰু এইখন আপোনালোকে দেখা পাইছে বামুণী পাহাৰ, আৰু এইখন আছে চিৰি, আৰু চিৰি দি আমি ওপৰলৈ যাম। তো আমি ওপৰলৈ গৈ আছোঁ আৰু সম্পূৰ্ণ দৃশ্যখিনি আপোনালোকে দেখুৱাম। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব, বহুত কিবা কিবি জানিব পাৰিব আপোনালোকে। তো বলক আমি ওপৰলৈ যাওঁ। আৰু এইখন আপোনালোকে দেখা পাইছে কিমান পাথৰৰ টুকুৰা, শিলৰ টুকুৰা, এইবিলাক চব ভঙা মূৰ্তিৰ শিলৰ টুকুৰা। আপোনালোকে দেখা পাই আছে যিমানবিলাক পাথৰৰ টুকুৰা দেখা পাই আছে, চবকেইটাত কিবা না কিবা এটা মূৰ্তি অঁকা আছে, মূৰ্তিৰ ছবি অঁকা। আৰু এই যে মোৰ পিছফালে এটা বৰ্ড দেখা পাই আছে, আৰু এই বৰ্ডত লিখা হৈছে যে এইখন বামুণী পাহাৰ 9-10 শতিকাত বনোৱা হৈছিলে, অৰ্থাৎ কেইবা হাজাৰ বছৰ আগত। আৰু এইখন বামুণী পাহাৰ অসমৰ তেজপুৰ নগৰৰ দক্ষিণ পূব কোণত অৱস্থিত। ব্ৰহ্মপুত্ৰ পাৰত স্থিত এই পাহাৰতে সৰু ডাঙৰ আঠপহীয়া শিলত কটা পদুম ফুল, ডাঙৰ শিলাখণ্ডত কটা দশাৱতাৰ মূৰ্তিৰ লগতে নৰসিংহৰ হিৰণ্যকশিপুৰ বধৰ শিলামূৰ্তি, অপৰূপ অপচাৰ মূৰ্তি আদি আছে। ইয়াত গজবেশ ব্ৰহ্মাৰ মূৰ্তি, নন্দীমুখ আদিও দেখিবলৈ পোৱা যায়। এই ভাস্কৰ্যসমূহ খ্ৰীষ্টীয় 9ম-10ম শতিকাৰ বুলি তৈয়াৰ কৰা হৈছে। তো বন্ধুসকল, আমি এতিয়া ওপৰলৈ আহিলোঁ। বন্ধুসকল, আপোনালোকে দেখা পাইছে মই এতিয়া আছোঁ বামুণী পাহাৰৰ একদম ওখ ঠাইত মানে বামুণী পাহাৰৰ যিমানখিনি এৰিয়া আছে একদম ওপৰ জেগাত। তো আপোনালোকে মোৰ পিছফালে দেখা পাইছে কিছুমান পাথৰৰ টুকুৰা আছে, শিলৰ টুকুৰা আছে। তো এইবিলাক গোটেইখিনি দৃশ্য আপোনালোকক পুনঃ দেখাব চেষ্টা কৰিম। আৰু এতিয়ালৈকে মোৰ চেনেলৰ যোনে নতুন আছে, যোনে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি লগত থাকিব, আৰু এনেধৰণৰ ভিডিঅ' মই যেতিয়াই আপলোড কৰোঁ লগে লগে যাতে আপোনালোকে ন'টিফিকেশ্যন পায়। তো বলক আজি আপোনালোকক কিছু দৃশ্য দেখুৱাওঁ। এই যে মোৰ পিছফালে আপোনালোকে দেখা পাইছে ইমান ডাঙৰ ডাঙৰ শিলৰ টুকুৰা, এইবিলাক বহুত কেইবা হাজাৰ বছৰ আগতে যেতিয়া এটা ডাঙৰ ভূমিকম্প হৈছিল, ভূমিকম্প হোৱাৰ ফলতে ইয়াৰ ওচৰে পাঁজৰে আমাৰ তেজপুৰ চহৰৰ অন্তৰ্গত বহুতকেইটা মন্দিৰ, যেনেকৈ নাথ মন্দিৰ, শিৱ মন্দিৰ, বহুত মন্দিৰৰ ভূমিকম্প হোৱাৰ ফলত বিনাশ হৈ গৈছিল, মানে মূৰ্তিবিলাক ভাঙি টুকুৰা হৈ গৈছিল। আৰু যিমানবোৰ টুকুৰা আছে চবকেইটা টুকুৰা এই বামুণী পাহাৰৰ ওপৰতে ৰখা হৈছে, বহুত সুন্দৰকৈ সযতনে ৰখা হৈছে। তো আপোনালোকে দেখিব পাই আছে এইটো মোৰ পিছফালে যিমানবোৰ পাথৰৰ টুকুৰা আছে চববিলাক ইয়াত যতনে ৰখা হৈছে। এইবিলাকে মূৰ্তি চব এইবিলাক পাথৰৰ টুকুৰা হয়।
কেইবা হাজাৰ বহুত আগতে এইবিলাক যিমানবোৰ মূৰ্তি বনোৱা হৈছিলে বহুত মানে যিবিলাক মন্দিৰ বনোৱা হৈছিলে মন্দিৰত যিবিলাক মূৰ্তি আছিলে মূৰ্তি চব ভাঙি টুকুৰা টুকুৰা হৈ গৈছিল ভূমিকম্প হোৱাৰ ফলত যিমানখিনি টুকুৰা আছিলে চবখিনি টুকুৰা একেলগে গোটাই এইখন পাহাৰৰ ওপৰত ধুনীয়াকৈ সজাই ৰখা হৈছে এইবিলাক দেখিব পাইছে কিমান ধুনীয়া ধুনীয়া মূৰ্তি চব পাথৰৰ বনোৱা হৈছে মানে শিলত ডিজাইনকৈ বনোৱা হৈছে এইবিলাক আপোনালোকে দেখা পাই আছে চাওক এইসমূহ এক পঞ্চায়তন মন্দিৰ বুলি অনুমান কৰা হয় এই দবংশবোৰ এটা টিপৰ ওপৰত আছে আৰু চাৰিওফালে আয়তাকাৰ দেৱালে ঘেৰি আছে এইসমূহ শালস্তম্ভ ৰাজবংশৰ পাছৰ শাসকসকলৰ সময়ত হ'ব পাৰে নৰসংহ পৰশুৰাম ৰাম আদি দশাৱতাৰ ছবি থকা এক ভাস্কৰ্যৰ পৰা অনুমান কৰা হয় যে এই মন্দিৰটো বিষ্ণুৰ উপাসনাস্থল আছিল মজিয়া আৰু পথফটাৰ অৱশেষৰ পৰা বুজিব পাৰি যে বিষ্ণুৰ কেন্দ্ৰীয় উপাসনাস্থল টিপটোৰ ওপৰত আৰু শিৱ মন্দিৰবোৰ চৌপাশে চাৰিওটা কোণত অৱস্থিত আছিল ইয়াৰ কেইবাটাও স্তম্ভ আৰু ভাস্কৰ্য চিত্ৰলেখা অধ্যয়নলৈ তুলি নিয়া হৈছে আৰু এনেকুৱা আৰ্টিষ্ট মানে শিলত ছবি আঁকিব পৰা শিলত মূৰ্তি বনাব পৰা আৰ্টিষ্ট বহুতো কমেই দেখিবলৈ পোৱা যায় আজিকালি প্ৰবাদ আছে যে বামুণী পাহাৰত থকা শিলত কটা লতা ফুল দীঘলীয়া শিল আৰু খুঁটাসমূহ বানৰ জীয়ৰী উষাৰ তাঁতশালৰ দৰপত্তি তোলোটা আদিক বুজায় পাহাৰটো উষা পাহাৰ বুলি কোৱা হয় বামুণী পাহাৰত তাৰ ওচৰতে থকা লুথেৰান চাৰ্চত থকা টিলাটো আৰু ভৈৰৱী মন্দিৰক সামৰি মুঠতে 7টা মন্দিৰ আছিল বুলি জনা যায় আৰু সেইফালে আছে আয়তাকাৰ দেৱাল চাৰিওফালে আয়তাকাৰ দেৱালে ঘেৰি ৰাখিছে আপোনালোকে দেখা পাই আছে আৰু যোনফালে চাব শিলৰ টুকুৰা পোনে আমি বহুতখিনি ঠাই ঘূৰিলোঁ বহুত মানে যিমানখিনি ঠাই আমি দেখা পালোঁ সব জেগাতে পাথৰৰ মূৰ্তি দেখিবলৈ পোৱা গৈছে সব জেগাতে পাথৰৰ মূৰ্তি মানে টুকুৰা কাষতে অৱস্থিত আছে ওচৰতে আছে ব্ৰহ্মপুত্ৰ নদী আপোনালোকে দেখা পাই আছে মই পিছফালৰ কেমেৰা দি আপোনালোকক দেখাই দিম লগতে আছে এইটো ব্ৰহ্মপুত্ৰ নদী আপোনালোকে দেখা পাই আছে আৰু এইখন আছে লগতে ব্ৰহ্মপুত্ৰ নদী আৰু ব্ৰহ্মপুত্ৰ নদীৰ কাষতে আছে আমাৰ এইখন বামুণী পাহাৰ আমাৰ এইখন তেজপুৰ চহৰৰ অন্তৰ্গত আমাৰ এইখন তেজপুৰ চহৰতে ব্ৰহ্মপুত্ৰৰ ওচৰে পাঁজৰে আছে কিছুমান এনেকুৱা স্মৃতি এনেকুৱা মানে আগৰ পুৰণা যুগৰ এনেকুৱা স্মৃতি আছে লুকাই আছে কিছুমান ঐতিহ্য লুকাই আছে যোনটো হয়তো আপোনালোকে আগতে কেতিয়াও দেখি পোৱা নাই ইয়াক শুনিও পোৱা নাই পাথৰৰ টুকুৰা শিলৰ টুকুৰা আপোনালোকে দেখা পাই আছে ইয়াতে কেইবা ধৰণৰ মূৰ্তি আপোনালোকে ইয়াত দেখিবলৈ পাব আৰু লগতে ইয়াতে কেইবা জীৱ জন্তুৰ মূৰ্তি দেখিবলৈ পাব বহুত কেইবা হাজাৰৰ ধৰণৰ মূৰ্তি ইয়াতে দেখিবলৈ পাব আপুনি আৰু সঁচাকৈ বিশ্বাস কৰিব নোৱাৰা কিছুমান ঐতিহ্য আমাৰ তেজপুৰৰ ভিতৰতে লুকাই আছে বামুণী পাহাৰত আহি বহুত এটা সুন্দৰ দৃশ্য উপভোগ কৰিব পাৰিব আৰু চাৰিওফালে গছ গছনি ইমান ৰ'দ দুপো নাই একদম সেউজীয়া পৰিৱেশ আজিৰ ভিডিঅ'ত ইমানতে সামৰিলোঁ আকৌ লগ কৰিম মোৰ আৰু এটা নতুন ভিডিঅ'ত গতিকে সকলোৱে মিলি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব সকলোকে যাতে চাব পাৰে তেজপুৰ বামুণী পাহাৰৰ বিষয়ে যাতে জানিব পাৰে আৰু লগ কৰিম মোৰ আৰু এটা নতুন ভিডিঅ'ত গতিকে সকলোৱে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি লগত থাকিব যাতে মই যেতিয়াই ভিডিঅ' আপডেট দিওঁ লগে লগে যাতে ন'টিফিকেশ্যন পায় আৰু